নমস্কাৰ, তোমালোকৰ কাৰণে বহুতেই ভাল খবৰ আহিছে। পুনৰ তোমালোকৰ দুটা বিভাগৰ ফালৰ পৰা বহুতেই ভাল খবৰ আহিছে, ৰিজাল্ট আহিছে। ক'ৰ পৰা আহিছে জনাই আছোঁ, তোমালোকে গুৰুত্ব সহকাৰে চাই থাকা। আৰু যিসকলে প্ৰথমবাৰৰ কাৰণে চেনেল ভিজিট কৰি আছা, চেনেল ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগত থকা বেল আইকনো প্ৰেছ কৰি ল'বা। তেন্তে ব'লা ভিডিঅ' আৰম্ভ কৰোঁ। তোমালোকৰ ভাল খবৰ দুটা আহিছে SSC ফালৰ পৰা, নিশ্চয় দেখাই পাইছা। এইটোৱে আহিছে SSC অফিচিয়েল ৱেবছাইট, যি নেকি ইয়াত উল্লেখ কৰিছে তোমালোকৰ লেটেষ্ট নিউজ। লগতে উল্লেখ কৰিছে তোমালোকৰ মাৰ্চ 24, 2023। তোমালোকৰ আজি আহিছে 24 মাৰ্চ তাৰিখে আহিছে। লগতে উল্লেখ কৰিছে তোমালোকৰ নিউ ফেজ 10 2022 চিলেকশ্যন পষ্ট এক্সামিনেশ্যন মেট্ৰিকুলেশ্যন লেভেল ডিক্লেৰেশ্যন অফ এডিশ্যনেল ৰিজাল্ট 1 অফ কম্পিউটাৰ বেছ এক্সামিনেশ্যন ফৰ নেক্সট ষ্টেজ। যিসকলে ফেজ 10ৰ 2022 মেট্ৰিকুলেশ্যন লেভেলৰ তোমালোকে এক্সাম দিছিলা, তোমালোকৰ যিটো ৰিজাল্ট আছে ৰিজাল্টটো পাব্লিছ কৰি দিছে। যিসকলে এই এক্সামটো দিছিলা তোমালোকে ধুনীয়াকৈ ৰিজাল্টটো চেক আউট কৰি ল'বা। নেক্সট তোমালোকক উল্লেখ কৰিছে মাৰ্চ 24, 2023। আজি আহিছে তোমালোকৰ 24 মাৰ্চ তাৰিখে আহিছে। লগতে উল্লেখ কৰিছে তোমালোকৰ নিউ ফেজ 10 2022 চিলেকশ্যন পষ্ট এক্সামিনেশ্যন হায়াৰ ছেকেণ্ডেৰী 10+2 লেভেল ডিক্লেৰেশ্যন অফ এডিশ্যনেল ৰিজাল্ট 1 অফ কম্পিউটাৰ বেছ এক্সামিনেশ্যন ফৰ নেক্সট ষ্টেজ। যিসকলে ফেজ 10 2022 হায়াৰ ছেকেণ্ডেৰী লেভেলৰ এক্সাম দিছিলা, তোমালোকৰ যিটো ৰিজাল্ট আছে ৰিজাল্টটো পাব্লিছ কৰি দিছে আৰু ধুনীয়াকৈ তোমালোকে চেক আউট কৰি ল'বা। আৰু সেই PDF দুখন মই তোমালোকক দি দিম তলৰ ডেছক্ৰিপশ্যনত, তোমালোকে ধুনীয়াকৈ চেক আউট কৰি ল'বা। ভিডিঅ'টো ইমানখিনি আছিল, ধন্যবাদ।